ছাত্ৰসকল আজি তোমালোকলৈ লৈ আহিছো সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতিৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটিৰ আলোচ্য বিষয় মুদ্ৰাৰ ক্ৰমবিকাশ। আহাচোন পাঠটি আৰম্ভ কৰো। পাঠটোতনো আমি কি শিকিম? পাঠটোত আমি শিকিম মুদ্ৰা কি, মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়বোৰ, বৰ্তমানৰ চেক মুদ্ৰা আৰু বিভিন্ন ব্যৱস্থা। এতিয়া প্ৰথমেই জানোচোন আহা মুদ্ৰানো কি। ইংৰাজ অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা সকলো সামগ্ৰী মুদ্ৰা। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰা সমৰ্থিত হয়। এতিয়া আহোঁ মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়বোৰলৈ। আমি আজি যি মুদ্ৰা ব্যৱহাৰ কৰি আছো সেই মুদ্ৰা নিশাটোৰ ভিতৰতে সৃষ্টি হোৱা নহয়। 5টা পৰ্যায় অতিক্ৰম কৰি আহিহে মুদ্ৰাই আজিৰ ৰূপ পাইছে। বেলেগ বেলেগ পৰ্যায়ত বেলেগ বেলেগ বস্তু মুদ্ৰা হিচাপে ব্যৱহৃত হৈছিল। মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা হ'ল বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। এতিয়া বিনিময় প্ৰথাৰ বিষয়ে কিছু কথা জানোচোন আহা। বিনিময় প্ৰথাত বস্তুৰ সলনি বস্তুৰ বিনিময় চলিছিল। এই ব্যৱস্থাত সামগ্ৰীয়ে হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা আছিল। কিন্তু বিনিময় প্ৰথাৰ কিছুমান অসুবিধা আছিল। প্ৰথমতে অভাৱৰ সংগতিবিহীনতা। অভাৱৰ সংগতি থাকিলে বস্তুৰ বিনিময়ৰ সুবিধা হয়, কিন্তু সংগতি নাথাকিলে বিনিময় সম্ভৱ নহয়। দ্বিতীয়তে সামগ্ৰী কিছুমানৰ অবিভাজ্যতাৰ সমস্যা। কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি, গতিকে কম বস্তুৰ বিনিময়ত ডাঙৰ বস্তু কিছুমান সৰু সৰু ভাগ কৰি বিনিময় কৰিব নোৱাৰি। তৃতীয়তে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময় প্ৰথাত বজাৰলৈ ওলাই গ'লে এগৰাকী ব্যক্তিয়ে সকলোবোৰ বিনিময় হাৰ মনত ৰাখি যাব লাগিব, এইটো অসম্ভৱ কথা। চতুৰ্থতে মূল্য ভাণ্ডাৰৰ অভাৱ। বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰাখিব লাগিব, কিন্তু এনে কৰা সম্ভৱ নহয়। মাছ, গাখীৰ, কণী আদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি। বিনিময় প্ৰথাত থকা এনেবোৰ অসুবিধাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়, বিশেষকৈ ছাগলী। এয়াই হৈছে জন্তুমান। এই স্তৰত প্ৰধান অসুবিধা হৈছিল ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নহয়, পচন্দ অপচন্দৰ প্ৰশ্ন উঠিছিল। মহামাৰীৰ সময়ত উচ্চ মৃত্যুৰ হাৰে জন্তুক মুদ্ৰা হিচাপে চলি থকাত বাধাৰ সৃষ্টি কৰিলে। জন্তু এটাক ভাগ কৰি বিনিময় কৰিবও নোৱাৰি। জন্তুমানৰ অৱসানৰ পাছত সোণ, ৰূপ আদি ধাতুৰ টুকুৰাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছিল, আৰু এয়াই হৈছে অমুদ্ৰিত ধাতুমান। ইয়াতো অসুবিধা আছিল। ধাতুবোৰ নিভাঁজ হয় নে নহয় প্ৰতিবাৰ লেনদেনত নিশ্চিত কৰিব লাগিছিল। মূল্যৱান ধাতুবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিয়া নিৰাপদ নাছিল। এতিয়া আহোঁ ধাতু মুদ্ৰালৈ। ধাতুবোৰ কালক্ৰমত নিৰ্দিষ্ট সাঁচত মুদ্ৰিত কৰি ধাতু মুদ্ৰা হিচাপে চলিবলৈ ধৰিলে। ধাতু মুদ্ৰাৰ প্ৰধান অসুবিধা হ'ল যোগান সীমাবদ্ধভাৱে প্ৰয়োজন হ'লে বৃদ্ধি কৰিব নোৱাৰি, কঢ়িয়াই ফুৰিবলৈও অসুবিধা। এতিয়া আহাচোন কাগজী মুদ্ৰাৰ বিষয়ে কিছু কথা জানো। মুদ্ৰিত ধাতুমানৰ পাছত কাগজী মুদ্ৰাৰ সৃষ্টি হ'ল। এই মুদ্ৰা কঢ়িয়াই নিয়া সহজ। প্ৰথম অৱস্থাত কাগজী মুদ্ৰাক সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। কালক্ৰমত কাগজী মুদ্ৰাক মূল্য হিচাপে গ্ৰহণ কৰা হ'ল আৰু ৰূপান্তৰকৰণ অপ্ৰয়োজনীয় হৈ পৰিল। এতিয়া আহোঁ বৰ্তমানৰ চেক মুদ্ৰা আৰু বিভিন্ন ব্যৱস্থাৰ বিষয়ে কিছু কথা জানিবলৈ। বৰ্তমান সময়ত চেক মুদ্ৰাৰ প্ৰচলন বৃদ্ধি হৈ আহিব ধৰিছে। যদিও চেক আইনী মুদ্ৰা নহয়, তথাপিও চেকৰ জৰিয়তে বেচা কিনা কৰা হয়। অনাগত ভৱিষ্যতত চেক নিজেই মুদ্ৰা হৈ পৰিব বুলি বিজ্ঞানীসকলে কয়। ইয়াৰ উপৰিও আজিকালি অনলাইন বেংকিং, ক্ৰেডিট কাৰ্ড আদিৰ দ্বাৰাও বেচা কিনা হয়। গতিকে দেখা গ'ল যে বিভিন্ন পৰ্যায় অতিক্ৰম কৰিহে মুদ্ৰাই আজিৰ অৱস্থাত উপনীত হৈছেহি। তোমালোকে কথাবোৰ বাৰু বুজিলানে? ধন্যবাদ।